ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত উমানন্দ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ। গুৱাহাটী ফেৰীঘাটৰ পৰা অতি সহজতে ইয়ালৈ যাব পাৰি। এই নদীদ্বীপতে বিখ্যাত উমানন্দ দেৱালয় আছে। উমা হ'ল পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱই এই দ্বীপৰ সৃষ্টি কৰিছিল বাবেই ইয়াৰ নাম উমানন্দ। দূৰৈত দেখি থকা এই দ্বীপটো ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা চালে পেখম ধৰি থকা ময়ূৰ এটিৰ দৰে দেখি বাবে দ্বীপটোৰ নাম ইংৰাজসকলে ময়ূৰ দ্বীপ বা পিকক আইলেণ্ড বুলিছিল। কালিকা পুৰাণৰ মতে শিৱই এই ঠাইতে তেওঁৰ তৃতীয় নয়নেৰে কামদেৱক ভস্ম কৰিছিল। সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতাসকলে কামদেৱৰ সহায় বিচাৰিলে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱই কামদেৱক এই স্থানতে ভস্ম কৰে বাবে ইয়াৰ আন এটি নাম ভস্মাচল। ১৬৫৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহই গড়গয়া সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ১৮৯৭ চনত ভূমিকম্পত এই মন্দিৰৰ বহু ক্ষতি হৈছিল যদিও পিছত ইয়াৰ পুনৰ নিৰ্মাণ কৰা হয়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি দেখা যায়। পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপিও খোদিত কৰা হৈছিল। প্ৰতিদিনে ইয়াত বহুতো লোকৰ সমাগম হয়। ইয়াৰ মনোমোহা দৃশ্যই নিশ্চয় আপোনাক মোহিত কৰিব।